Hello guys, welcome to my YouTube channel JK JINTU. So आज আমি এটা মন্দিৰলৈ আহিছোঁ। মন্দিৰটোৰ নাম হৈছে কি বিষ্ণু মন্দিৰ। So বিষ্ণু মন্দিৰটোলৈ যায় আছোঁ। এইটো আছে চন্দ্ৰপুৰ কি জাগা আছে গোবৰ্ধন ন? গোবৰ্ধন চন্দ্ৰপুৰ গোবৰ্ধন জাগা বুলি হয়। এইটো এটা কলং নদী আৰু সিফালে এটা ব্ৰহ্মপুত্ৰ। ইয়াত শেষ আৰু নদীটো। So এখন সাঁকো ভাঙি দিছে বোলে বানপানীত। আমি যাই আছোঁ এখন সাঁকোখন পাৰ হৈ। So এই বিষ্ণু মন্দিৰটোত মই বহুত দিন আগতে আছিলোঁ। ধৰি লওক 2-3 বছৰমান আগতে আছিলোঁ। কিন্তু তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ এনেকৈ। So এতিয়া মই ভাবিলোঁ আকৌ আহিলোঁ এইবাৰ অহাৰ কাৰণে বোলো এবাৰ যাওঁ চাই আহোঁ মন্দিৰটো কেনেকুৱা লাগে ধুনীয়া জেগা মন্দিৰটো মানে কেনেকুৱা হয় মন্দিৰটো মানে কি ব্ৰহ্মপুত্ৰ সেইফালে মাজত আছে মানে এইটো এটা কলং নদীটো এইটো নদীৰ পৰা সেইফালে সেইটো চাইডে সেইটো ব্ৰহ্মপুত্ৰ এনেকৈ গুচি গৈছে আৰু কলং নদী দুটা তাৰ মাজতে দ্বীপো নহয় পিনে যাব পাৰি মানে সেই মন্দিৰটো আছে বিষ্ণু মন্দিৰ বুলি কয় চ' এই মন্দিৰটো চাম আজি কেনেকুৱা ধৰণৰ মানুহ নাহে ইয়াত এনেকুৱা মানে এনে ওচৰৰ যিবিলাক গাঁৱৰ মানুহ আছে সেইবিলাকে আহি কিনে পূজা পাতল কৰে আৰু মানে বেলেগ বেছি মানুহ নাহে চ' এইবাৰ চাওঁ কেনেকুৱা লাগে মন্দিৰটো মানে কাৰণ মই ইয়াৰ আগত গৈছিলোঁ ভাল লাগিছে মন্দিৰটো সেইকাৰণে আজি এবাৰ যাওঁ বুলি ভিডিঅ' এটা বনাওঁ ভাল লাগিব চ' চাই থাকক চ' এইটো কি বা মেচিন ইয়াৰ চাগে দলং চলং বনোৱাৰ কাৰণে মেচিন চাগে কিবা এইটো এটা ডাঙৰ প্ৰকাণ্ড মেচিন এইটো কিহৰ মেচিন বা এইটো ইয়াত চাগে ব্ৰিজ বনাব ইয়াত য'ত সাঁকোখন আছিল তাৰে ব্ৰিজ বনাব চাগে সেইকাৰণে ইয়াত মেচিনটো আনি থৈ দিছে মেচিনৰ একদম অৱস্থাই নাই ইমান দিন বা পৰি আছে ইয়াত চ' মই এইটো নদী কৈছিলোঁ মই আপোনালোকৰ কলং নদী কিন্তু এইটো কলং নদী বুলিয়ে কয় কিন্তু আপুনি গুগল মেপ বা কিবা চালে আপুনি এইটো কপিলি বুলি কয় কপিলি ৰিভাৰ বুলি আছে চ' এনে আগৰ পৰা এইটো মানুহ ইয়াৰ গাঁৱৰ মানুহবিলাকে নাম এইটো কলং নদী বুলিয়ে কয় কিন্তু এনে মেপত বা হেৰিত কপিলি ৰিভাৰ বুলি আছে চ' মই যাই আছোঁ আৰু অলপমান গ'লে এইটো টাৰ্ণিং আছে টাৰ্ণিংটো গ'লে আমি মন্দিৰটো পাম চ' ইয়াত ভিউবিলাক ধুনীয়া কিন্তু ইয়াত পাহাৰ নাই চাৰো হয় পাহাৰটো চাৰো ইফালে চব পাহাৰীয়া জেগা চব পাহাৰ আছে ধুনীয়া লাগে মানে ভিউ চাই ভাল লাগে আপুনি চাওক না কি ধুনীয়া ভিউ এইবিলাক এইখন পাহাৰ এইটো এটা ৰাস্তা আছে পাহাৰৰ মাজে যোৱা ৰাস্তা আছে এইবিলাক ঘৰ আছে গাঁও আছে এইবিলাক মানে কি হয় মই যোনফালৰ পৰা আহিছোঁ এইফালে মানে বেংগলী গাঁও আছে বেংগলী মানুহ আছে বেছিভাগ আৰু ইফালে গ'লে এইপিনে এনেকৈ অসমীয়া মানুহ আছে অসমীয়া বেংগলী মিক্স আছে আৰু অসমীয়া বেংগলী গাৰো চব মানুহ মিক্স আছে ইয়াত চব বলক মই মন্দিৰটোলৈ যাওঁ ওচৰত অলপমান আছে বাকীটো মন্দিৰ হয় ইয়াৰ ভিতৰত আছে মন্দিৰ দেখা নাপায় গাছ গছনি আছে কাৰণে এইটো ৰাস্তাদি যাবলৈ অলপমান গ'লে হ'ল আমি যাই আছোঁ আৰু এইবিলাক নাও চাও আছে নাও চলে ইয়াত ভুটভুটি চলে চব চলে আৰু ইফালে ভুটভুটিতে আপুনি মংগললৈ আৰু এটা ইফালে মন্দিৰ আছে কি মন্দিৰ বুলি আৰু ইফালে এটা মন্দিৰ আছে ধলপুৰ চবে গৈছে চাগে ময়ো গৈছোঁ ইয়াৰ আগত ভিডিঅ' এটা দিছোঁ মই ধলপুৰৰ এই ধলপুৰ ইফালেদিও ধলপুৰ যাব মানে ওচৰ হয় ইফালৰ পৰা গ'লে মানুহৰ নদী চ' এইটো এটা মন্দিৰ হয় ধুনীয়া লাগে চাই শিল আছে আৰু এইটো এটা দেখিছেনে এইটো এটা নদী ব্ৰহ্মপুত্ৰ হয় ব্ৰহ্মপুত্ৰটো এনেকৈ গুচি গৈছে আৰু এইটোতো কলং নদী মানে লাষ্ট আৰু কলং নদী এইটো চ' আমি আহি পালোঁৱে আৰু ইফালে গ'লে মন্দিৰটো পাম অলপমান যাব লাগে মই কৈ দিওঁ আপোনালোকক দুটা ৰাস্তা আছে আমি যোনটো ৰাস্তা দি আহি আছোঁ এতিয়া এইটো এটা ৰাস্তা আছে এইটো ৰাস্তা দি আহিলে আপুনি কি খোজকাঢ়ি বা চাইকেল বাইক লৈ আহিব পাৰিব আৰু চাৰিচকীয়া বা কাৰ লৈ আহিলে আপুনি এইটো ৰাস্তা দি আহিব লাগিব কাৰণ এইটো ৰাস্তা দি মানে আপুনি আহিব নোৱাৰে গাড়ী লৈ চ' এইটো ৰাস্তা হ'ল শ্বৰ্ট কাটিং ৰাস্তা হ'ব এইটো ৰাস্তা শ্বৰ্ট কাটিং ৰাস্তা মানে আপুনি জল্দি পাব আৰু এইটো ৰাস্তা দি আহি পেলাই আপোনালোক ঘূৰি আহিব লাগিব কাৰণ এইটো অলপমান গাড়ী নাই মানে মেইন ৰাস্তা না আৰু এইটোতো এনেকুৱা নহয় নদীৰ পাৰ হয় নদীৰ পাৰে সৰু ৰাস্তা হয় এইটো ৰাস্তা সেইকাৰণে শ্বৰ্ট কাটিং ৰাস্তা হয় চ' আপুনি ইফালে আহিব যদি গাড়ী লৈ আৰু যদি গাড়ী লৈ নাহে আপোনালোক ইফালে আহিব চ' আমি পামেই আৰু মন্দিৰটোলৈ আৰু অলপমান গ'লে হ'ল ধুনীয়া ভিউ এইটো চাওঁ ইটাৰ ভাটা আছে সিফালে ইটাৰ ভাটা চলি মানে আছে চ' ভিউটো ধুনীয়া এইটো নদী আৰু ইফালে মন্দিৰটো আৰু মন্দিৰটো দেখাই আছোঁ আপোনালোকক মন্দিৰটোৰ ভিতৰত আৰু কেনেকুৱা ধৰণৰ মানে ধুনীয়া লাগে মন্দিৰটো আপোনালোকে চাই থাকক আৰু আমি এইটো মানে চেৰি আছে চেৰিটো উঠিব লাগিব ওখ আছে ন পাহাৰৰ ওপৰতো চ' চেৰি আছে এইটো এটা চেৰি হয় এনেকৈ আমি চেৰি এনেকৈ উঠি যাব লাগিব চ' ইয়াত চাকি তাকি দিয়ে আছে ইয়াত চাকি তাকি দিয়ে চাগে পূৰ্ণিমা চূৰ্ণিমা এনেকৈ এই চাকি তাকি চ' ধুনীয়া পৰিৱেশটো ধুনীয়া কিন্তু একদম শান্তি একদম হাই হুল্লাৰ নাই ইয়াত আৰু চ' এইবিলাক চেৰি আছে এনেকৈ চেৰি দি উঠিব লগা অলপমান গ'লে হ'ল অলপমান যাই উঠি গ'লে আমি চেৰি দি আমি পাই যাম চ' মই কৈছোঁ আমাৰ উমানন্দৰ দৰে অলপমান কিন্তু উমানন্দ হ'লে কি হ'ব উমানন্দ ডাইৰেক্ট ডিপ টাইপ এইটো ডিপ টাইপ নহয় এতিয়া মানুহ ইয়াত জইন আছে অলপমান আৰু বাকী এই চাইডে নদী আৰু এইটো চাইডে জইন লাগি আছে চ' ব'লকচোন ওপৰলৈ যাই চাওঁ চ' পাই গ'লোঁ মন্দিৰটো এইটো হ'ল পানী টেংকি মানে ইয়াত পানী চানী দিব লাগেতো পানী নদী ইয়াত নদী যায় পানী চ' ইয়াত পানী টেংকিটো এইটো এটা মন্দিৰ আপোনাক দেখাই আছোঁ
চ' আৰু অলপমান উঠিলে আমি মন্দিৰটো পাই যাম। এইটো এটা হ'ল বিষ্ণু মন্দিৰ। ইয়াত মানুহ নাহে এনেকুৱা, কিন্তু ইয়াত পূজা পাতল চলে। আমাৰ গাঁৱৰ এৰিয়াৰ মানুহে আহে, কিন্তু এনেই বেলেগ জেগাৰ পৰা মানুহ আহি ইয়াত মানে হেৰি কৰা বৰ্তমান নাই। চ' এইটো এটা মন্দিৰ, বিষ্ণু মন্দিৰ বুলি কয়। ইয়াত পৰিৱেশ ধুনীয়া পৰিৱেশ। চ' এইটো হ'ল মন্দিৰ, বিষ্ণু মন্দিৰ। এইটো এটা বিষ্ণু মন্দিৰ। চ' সেৱা কৰি লওক, আপোনালোকে সেৱা কৰি লওক। বিষ্ণু মন্দিৰ। চ' আপুনি গৈছে, বহুত মন্দিৰ গৈছে। এইটো মন্দিৰৰ কথা আপোনালোকে কোনো ইউটিউবতো পোৱা নাই চাগে এতিয়ালৈ। যোনটো মন্দিৰ আপোনালোকক মই দেখাই আছোঁ, এইটো মন্দিৰ আপোনালোকে ইউটিউব বা আপুনি যিহেতু নহয় আপুনি পোৱা নাই চাগে। চ' আহাও নাই বেলেগ কোনো ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে। চ' মই আহিলোঁ। চ' মন্দিৰ ডাঙৰ সৰু একো নাথাকে। চ' বনালে হ'ল, ভাল লাগিলে কাৰণে মই বনাইছোঁ। এইটো মই নহয় যে মোৰ কণ্টেণ্ট লাগে কাৰণে মই বনাই আছোঁ। চ' মোৰ মন্দিৰটো আহিম বুলি ভাবিছোঁ মই আহি, মই গ'লে যাম, ভিডিঅ' এটা বনাম। চ' ইয়াত বান্দৰ চান্দৰো বহুত আছে। সেইবিলাক কঁঠাল গছ এইবিলাক চা, তেতেলী খাই আছে বান্দৰে। এই ওপৰত বান্দৰ আছে, ইয়াত ধৰিব নোৱাৰি মোবাইলৰ স্ক্ৰীণৰ হেৰিত। বান্দৰে তেতেলী খাই আছে। এইটো এটা বান্দৰ, তাতে বান্দৰ আছে। ইয়াৰ ফালেও আছে ধুনীয়া বহুত বান্দৰ। ইয়াত গছ গছনি আছে ইয়াত। আৰু ইয়াত চা, ডাষ্টবিন দি থৈ দিছে ইয়াত, লেতেৰা চেতেৰা নকৰিব। চ' এইবিলাক বান্দৰ সৰু সৰু পোৱালি। এইফালে আছে বান্দৰ। চ' ধুনীয়া বান্দৰবিলাক বহুত কিন্তু দিয়ে ইয়াত। বান্দৰে কাজিয়া লাগিছে এতিয়া। কাজিয়া লাগিছে, সেইকাৰণে এটা বান্দৰ এটা খেদি দি গৈছে। এইটোতে আছে বান্দৰ, এইটোটা তেতেলীহে আছে সিহঁতে। ইফালে আছে বহুত বান্দৰ আছে ইয়াত। চ' আপোনালোকে ইয়াত ইয়ালৈ আহিলে এইটোটা কেনেকৈ পিছেদি দাউৰি যায় ক'বই নোৱাৰি। চ' ইয়ালৈ আহিলে আপোনালোকে লেতেৰা কৰিব নালাগে। চ' ইয়াত ডাষ্টবিন আজিকালি চব ফেচিলিটি দিয়া আছে। আপুনি কিবা আনিলেও পেকেট চেকেট থাকিলে এই ডাষ্টবিনত পেলাই থৈ দিব। ইয়াত কিছুমান বটল চটল পেলাই থৈ দিছে, সেই এনেকুৱা কাম কৰিব নালাগে। চ' ইয়াত থাকিলে ডাষ্টবিন দিয়া আছে, ডাষ্টবিনত পেলাওক। আপোনালোকে পৰিষ্কাৰ কৰি ৰাখক, নহ'লে কোনো নাহিব এনেকুৱা মন্দিৰত পিছত। কাৰণ লেতেৰা কৰি দিলে বেয়া পাব না চবেই, সেইকাৰণে লেতেৰা কৰিব নালাগে। যোনে আহে ইয়াত পৰিষ্কাৰ কৰি থাকিলে হ'ল। চ' এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ। এইটোৱে ব্ৰহ্মপুত্ৰ, সেইফালে ব্ৰহ্মপুত্ৰ আছে। মোক দেখাই আছোঁ, অলপ তললৈ নামি যাম। মই বহুত ওখত আছোঁতো, মই নামি যাই দেখাই আছোঁ। চেৰি নামি যাব পাৰিম। চ' এইবিলাক ধুনীয়া ভিউ আৰু এইবিলাক। তেতেলী গছ বহুত আছে দেই, মই তেতেলী গছ দেখা পালোঁ। এডাল আছে, সিফালে এডাল আছে, সিফালে আছে। যিবিলাক বান্দৰে খাই আছে তেতেলী গছ। চ' ভাল লাগিল, পৰিৱেশ ধুনীয়া পৰিৱেশ। আপুনি যদি এটা মানে মন্দিৰত চব জেগাত চব মন্দিৰতে ধুনীয়া পৰিৱেশ, মানে ভাল লাগে যায়। চ' ইয়াতো আহিব পাৰে, ইয়াত আহক আপোনালোকে চাওক মন্দিৰটো কেনেকুৱা, বিষ্ণু মন্দিৰ। ভাল লাগে, ধুনীয়া। চব বছৰত এবাৰ আহিলে নহয়, মাজে মাজে আহি থাকক। তেতিয়া মানে কি হয়, বান্দৰবিলাক আছে কিবা চব মানে সিহঁতে অলপ কিবা এটা খাই থাকিব পাৰিব, ফল হওক কিবা হওক, মানুহ আহি থাকে। চ' আহক আপুনি চাওক মন্দিৰটো, ভাল লাগে, ধুনীয়া মন্দিৰ। চ' ব্ৰহ্মপুত্ৰ বালিৰ চত, মানে পানী শুকাই গৈছে, একদম বালি ওলাই গৈছে। এইটো ব্ৰহ্মপুত্ৰ হয়, আপোনাৰ যি দেখা পাইছে ব্ৰহ্মপুত্ৰ হয় এইটো। কাৰণ বালি হৈ গৈছে, মানে কি পানীটো শুকাই গৈছে। চ' ইয়াৰ তলেদি আমি যাব পাৰোঁ নে চাম, যদি যাব পাৰোঁ আপোনালোকক দেখাই আছোঁ মানে বালিৰ চতটো কেনেকুৱা। কিন্তু ভাল লাগিব, কাৰণ জানে আপোনালোকে এইটো টাইম পিকনিকৰ ছিজন হয়। এইটো টাইম মানে কি নদীৰ কাষ বা এনেকুৱা বালিৰ চতৰ পিকনিক খাই কিনে ভাল লাগে। চ' এইটো নদী আপুনি চাওক, মানে কি আপোনালোকে মোবাইলৰ দ্বাৰা যেনেকুৱা ভিউটো পাব না, আপুনি ইয়াত আহি কিনে বেছি মজা পাব, ভিউটো সেনেকুৱা বেছি ভাল পাব। চ' মই দেখাই আছোঁ, যদি মই তললৈ যাব পাৰোঁ মই চাওঁ, তললৈ যদি যাব পাৰোঁ মই যাই কিনে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ কেনেকুৱা লাগে। চ' ৰ'বক। চ' আমি ওপৰৰ মন্দিৰটোতো দেখালোঁ আপোনালোকক, কি দেখালোঁ। চ' এতিয়া আমি যাই আছোঁ। আপোনাক যে কৈছোঁ মই পানী যি নিয়ে বুলি ক'লোঁ, মানে ইয়াত পানী টেংকি আছে, এই এডাল পাইপ, ইয়াৰ তলৰ পৰা পানী উঠাই। চ' আমি যাই আছোঁ তলত, এতিয়া দেখাম অলপ বেলেগ দেখাব লাগে ইয়াত নাই। চ' আপোনাৰ ভিউটো দেখাওঁ কেনেকুৱা হয়, আপোনালোক ভিউটো তললৈ যায়, বহুত তল হয়, এইবিলাক নদী হয় এইটোত। চ' উঠি আছোঁ আমি। চ' বহুত তলত একদম চাওকচোন, পুৰা ঠেয়া হয় একদম। চ' এইটো হ'ল তললৈ আহি পাইছে, এইটো নদী। চ' কলং নদীটো, আৰু কলং নদী আৰু আপোনাক যদি কৈ আছোঁ, মই বাৰে বাৰে কৈ আছিলোঁ, কলং নদী আৰু ব্ৰহ্মপুত্ৰৰ দুটা মানে লাইন, সেইটো দেখাই আছোঁ আপোনালোকক। এইটো লাইন নহয় কিন্তু দেই। ইয়াত পৰা নামি যোৱাটো প্ৰব্লেম হৈছে। চ' যাই আছোঁ, একো নাই। চ' ইয়াত তললৈ নামি যাই আছোঁ। চ' এইটোটা ব্ৰহ্মপুত্ৰ আৰু আপোনাৰ কলং নদী দুয়োটা। চ' ৰ'বক। এইটোৱে ভিউ। চ' ইটোৰ পৰা পানী উঠা, আৰু এইফালে এইটো ব্ৰহ্মপুত্ৰ হয়, এনেকুৱা ব্ৰহ্মপুত্ৰ ভিউ। চ' এইটো নদী
কলং নদী চাওক কি ধুনীয়া ভিউ এইটো সূৰ্য ডুবি আছে কি ধুনীয়া ভিউ চাওকচোন চ' এইটো হ'ল চ' কেনেকুৱা লাগিল চাই ভিডিঅ'টো যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল বা মনটো চাই ভাল লাগিল চ' আহিব পাৰিলে আহিব বেছি দূৰো নহয় চন্দ্ৰপুৰ হয় আপোনাৰ আহি যাব বেছি দূৰ নহয় গুৱাহাটীৰ পৰা চ' মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপুনি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বাই বাই গুড বাই